এইখন অসমতে বিদ্যুতৰ খুঁটাত বান্ধি মহিলাক তালিবানী শাস্তি। এটা তেনেই সাধাৰণ কথাৰ বাবে এগৰাকী মহিলাৰ বিদ্যুতৰ খুঁটাত বান্ধি তালিবানী শাস্তি বিহিলে মধ্যযুগীয় চিন্তাৰে পৰিপুষ্ট এডল নৰপিশাচে। ঘটনাটো ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিৰ ডুমৰদহত। গাঁওখনৰ একাংশ গঞাই তিনিটা সন্তানৰ মাতৃ এগৰাকীক বৃহস্পতিবাৰে তেনেদৰে শাস্তি বিহে। মহিলাগৰাকীক প্ৰথমে এখন ই-ৰিক্সাৰ চোঁচৰাৰ আনে উন্মত্ত দলটোৱে। তাৰ পাছতেই এডাল বিদ্যুতৰ খুঁটাত বান্ধে আৰু খুঁটাত বান্ধি মহিলাগৰাকীৰ গালত কলা চিয়াঁহী বাকি দিয়ে উন্মত্তৰ দলটোৱে। তাৰ পাছতেই আৰম্ভ হয় তালিবানী শাস্তি। পুৰুষ মহিলা সমন্বিতে মধ্যযুগীয় দলটোৱে নাৰীগৰাকীৰ শৰীৰত চলাই অকথ্য নিৰ্যাতন। ইফালে নিৰ্যাতনকাৰীক উৎসাহ যোগোৱাৰ লগতে নিজৰো বিকৃত ৰুচি চৰিতাৰ্থ কৰাৰ উদ্দেশ্যে সমবেত লোকসকলে প্ৰতিটো প্ৰহাৰত কিৰিলি পাৰি সমগ্ৰ অঞ্চলটোত অভব্য পৰিৱেশৰ সৃষ্টি কৰে, যেন পৃথিৱীখন আজি নহয় হাজাৰ বছৰ পূৰ্বতহে আছে। কিন্তু কিয় এই বৰ্বৰ কাণ্ড? তিনিটা সন্তানৰ মাতৃ মহিলাগৰাকী গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাণবাৰী ৰঙামাটি তৃতীয় খণ্ড গাঁৱৰ। তেওঁৰ বিৰুদ্ধে অভিযোগ প্ৰেমৰ জালত পেলাই ডুমৰদহ চতুৰ্থ খণ্ডক এজন যুৱকৰ পৰা 50,000 টকা সৰকাইছে। এই ক্ষেত্ৰত কোনেও যুৱকজনক প্ৰশ্ন কৰা নাই বা অভিযোগৰ সত্যতা কিমান, অভিযোগৰ আঁৰত আন কিবা ঘটনা বা চক্ৰান্ত লুকাই আছেনে সেইটোলৈ কাৰোৰে ভ্ৰক্ষেপ নাই। সকলোৰে এটাই কথা মাথো, মহিলাগৰাকীক শাস্তি বিহিব লাগে। বৃহস্পতিবাৰে দুপৰীয়া ডুমৰদহ চতুৰ্থ খণ্ডৰে মহিলাগৰাকী এখন ই-ৰিক্সাৰে গৈ থকা অৱস্থাত পুৰুষ মহিলাৰ দলটোৱে ই-ৰিক্সাৰ পৰা চোঁচৰাই নি প্ৰথমে পথৰ কাষত থকা বিদ্যুতৰ খুঁটাত বান্ধে। পিছত মহিলাগৰাকীৰ ডিঙিত চেণ্ডেলৰ মালা পিন্ধোৱাৰ উপৰিও গালত কলা চিয়াঁহী বাকি দিয়ে। তাৰ পাছতেই অট্টহাস্য আৰু কিৰিলিৰ আৰম্ভ হয় অশ্লীল গালি আৰু অত্যাচাৰ। অভিযোগ অনুসৰি কিছুদিন পূৰ্বে ডুমৰদহ চতুৰ্থ খণ্ডৰ এজন যুৱকক প্ৰেমৰ জালত পেলাই 50,000 টকা আদায় কৰিছে এইগৰাকী মহিলাই। তাৰ পাছতেই আন এগৰাকী যুৱকক একে কৌশলেৰে প্ৰেমৰ জালত পেলোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া স্থানীয় ৰাইজে। সেয়েহে গাঁওখনলৈ আহোঁতে গাঁওবাসীয়ে এনেদৰে তালিবানী শাস্তি বিহে। প্ৰায় 2 ঘণ্টাৰ পাছত ঘটনাস্থানত বালাজান আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে। নিউজ ডেস্ক ৰিপৰ্ট আৱাৰ নৰ্থ ইষ্ট।